হেল্ল' এভৰিৱান নমস্কাৰ মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈছোঁ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি দেওবৰীয়া ভ্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আপলোড কৰাত অকণমান পলমেই হৈছে আপোনালোকে দিন বাৰবিলাক মিলাই ল'ব আৰু দেই সচৰাচৰ দিনবিলাকৰ দৰে দেওবাৰ দিনটো মোৰ খুবেই ব্যস্ততাপূৰ্ণ হয় ৰাতিপুৱা এয়া মৰ্ণিং ৱাকেৰে সৈতে দিনটো আৰম্ভণি কৰিছোঁ দেউতাকৰ লগত অকণমান ময়ো ওলাই গ'লোঁ এয়া 39 নেশ্যনেল হাইৱে ৰাস্তাৰ কাষতে ৰৈ অকণমান কিবাকিবি এক্সাৰচাইজ কৰিলে এখেতে ময়ো লগতে সহযোগ কৰিছোঁ আৰু এয়া কাষৰ ধাননি পথাৰ দেখিছেনে আচলতে আমাৰ ঘৰৰ ওচৰত তেনেকুৱা ধৰণৰ মুকলি পৰিৱেশ নাই কাৰণে অকণমান ৰাস্তাৰ ফালে ওলাই যাওঁ ৰাতিপুৱা ফ্ৰেছ এয়াৰ ল'বলৈ বুলি আৰু আহি এয়া হেনা এখিনি গুলি লৈছোঁ যিহেতু দেওবাৰ আজি আগতে খুব কমেই কৰিছিলোঁ হেনা কিন্তু আজিকালি অকণমান চুলিবিলাক ডেমেজ হৈ গৈছে সেইকাৰণে ছাল আৰু চুলিৰ যত্ন নল'লে পিছত মানে বেছি অসুবিধা হ'ব বুলি ভাবি অকণমান হেনা গুলি লগাবলৈ লৈছোঁ হেনা কৰানো আৰু কি আপোনালোকক দেখুৱাম তথাপিও হেনা কৰাৰ পিছত মোৰ অৱস্থাটো কি হয় তাকে দেখুৱাবৰ কাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ এয়া গোটেই হাতখনৰ অৱস্থা নাই হাতেৰে লগাওঁ ব্ৰাছ আদি কৰি ব্যৱহাৰ কৰিবলৈ অকণমান অসুবিধা পাওঁ আচলতে ছাল আৰু চুলিয়ে সদায় যত্ন বিচাৰে কিন্তু আমাৰ সময়ৰ অভাৱৰ কাৰণে যত্ন ল'বলৈ মানে অকণমান অসুবিধাই হয় ৰাতিপুৱাও ঠাণ্ডা হৈ থাকে আহিও সময় নাপাওঁ সেইবাবে আজি দেওবাৰ দিনটো অকণমান নিজৰ কাৰণে দিম বুলি ভাবিছোঁ প্ৰথমতে এয়া হেনাখিনি কৰি লৈছোঁ আৰু হেনা লগোৱাৰ পিছত যে হাতখনৰ কি অৱস্থা হয় চাফা পানীৰে ধুই দিলে আচলতে হেনাখিনি গুচি যায় কিন্তু আমাৰ পানীখিনিও অকণমান আইৰণ সেইকাৰণে খুব সাৱধানেৰে কৰিবলগীয়া হয় আৰু এয়া লগাই হৈ গৈছে তাৰপিছত ধুনীয়াকৈ চুলিখিনি বান্ধি লৈছোঁ বান্ধি লৈ তাৰপিছত আহিম ছালৰ ওচৰলৈ স্কিনখনো অকণমান বয়সৰ লগে লগে অকণমান অসুবিধা দিছে সেইবাবে স্কিনৰ কাৰণেও মই আজি এল'ভেৰা জোপা অকণমান সহায় ল'বলৈ বিচাৰিছোঁ আৰু ইয়াত দেখিছেনে হাতখন কি অৱস্থা হৈছে ধুলেও হঠাতে চাফা নহয় তাৰপিছতে এল'ভেৰা জোপাৰ পৰা দুটা ডাল কাটি আনিছিলোঁ কিন্তু দুটা ডালৰ প্ৰয়োজন নাই বুলি ভাবিয়ে এখিলা পাতকে কাটি আনি অকণমান তলৰমুৱা কৰি মানে থৈ দিছোঁ তাৰ যিটো নীলা মানে হালধীয়া যিটো আঠা ওলায় সেই আঠাটো যাবৰ কাৰণে কাটি লৈ অকণমান দেৰি থৈ দিছোঁ আওজাই তাৰপিছতে তাৰ সেই বিজল ভাৱটো আঁতৰি যায় নহ'লে যদি লগালগ আনি ঘঁহা হয় মানে তাৰ যিটো খজুৱতি ভাৱটো সেই খজুৱতি ভাৱটো থাকি যায় আৰু ইয়াত দেখিছেনে এনেকৈ মই হালধীয়া আঠাখিনি যাবৰ কাৰণে থৈ দিছিলোঁ তাৰপিছতে অকণমান চাউলৰ গুড়া উলিয়াই লৈছোঁ চাউলৰ গুড়াখিনিৰ লগত এটা পকা অমিতা ভালেমান দিন হ'ল বেয়াই হৈ যাবলৈ হৈছিলে পকা অমিতা এটা লৈ মানে কি পাওঁ আৰু মিক্স কৰি ভাবিছোঁ অকণমান আজি ছালখনতো লগাওঁ সেয়া পিঠাগুড়িৰ লগত পকা অমিতাটো আৰু লগতে অকণমান গোলাপ জল দি ধুনীয়াকৈ এটা পেষ্ট বনাই লৈ আৰু যিখিনি আপোনালোকে এল'ভেৰা জেলটো দেখিছে সেই জেলটো উলিয়াই লৈ এটা লেপ তৈয়াৰ কৰি অকণমান সময়ৰ কাৰণে মুখত লগাই থৈছোঁ তাৰপিছত আৰু বাকী কামবিলাক কৰি গৈ আছোঁ এয়া দেখিছেনে কাটি লৈ মই ইয়াৰ যিখিনি লিকুইডখিনি সেইখিনি উলিয়াই লৈছোঁ বহুত দিন আগতে ব্যৱহাৰ কৰা নাছিলোঁ কিন্তু ক'ত জানো পাইছিলোঁ এনেকৈ ব্যৱহাৰ কৰিলে বোলে ছালৰ উজ্জ্বলতাটো বাঢ়ে অকণমান ছালবিলাক সতেজ হৈ থাকে সেইবাবে ভাবিলোঁ আজি ময়ো ট্ৰাই কৰি চাওঁ নাজানো কিমান দূৰ সফল হওঁ যদি বস্তুটো এফেক্টিভ দেখোঁ তেতিয়াহ'লে আপোনালোককো পৰামৰ্শ দিম কিন্তু আজি চাই যাব প্ৰথমবাৰৰ বাবে ভিডিঅ'টো কেনেদৰেনো কিমানখিনি উপশম হয় এয়া মই মিক্স কৰি লৈছোঁ এল'ভেৰা আৰু অমিতা আৰু তাতে অকণমান গোলাপ জল দিছোঁ আৰু পিঠাগুড়ি এটা লেপনটো ধুনীয়াকৈ প্ৰস্তুত কৰি লৈছোঁ তাৰপিছতে প্ৰথমতে মই অকণমান স্কিনত লগোৱাৰ আগতে হাতখনত লগাই চাইছিলোঁ সঁচাকৈ সেই হাতখন চাওকচোন মোৰ হাতখন প্ৰকৃততে ইমান বগা নহয় কিন্তু প্ৰথমবাৰ যেতিয়া ব্যৱহাৰ কৰিছোঁ হাতখনৰ ৰংটো দেখিছেনে কিমানখিনি উজ্জ্বলতা আহিছে মই ভাবিছোঁ স্কিনখনতো যদি এনেকৈ উজ্জ্বল হৈ পৰে কিমান ভাল লাগিব নহয়নে বাৰু আহকচোন চাওঁ বাৰু কি হয় দেখা যাওক আৰু সিফালে মোৰ নিজৰ কামখিনি সামৰি লৈ ইয়াত মই বেটাক অকণমান ব্যস্ত কৰাই ৰাখিবলৈ বিচাৰিছোঁ আজি আৰ্টৰ ক্লাছ আছিলে যোৱা যিহেতু নহ'ল সেইবাবে তাক ছবি আঁকিবলৈ দিছোঁ আৰু সি নিজৰ ইচ্ছামতে যি পাৰে আঁকিছে অলপ হাতখনো পোন হ'ব আৰু অকণমান কৰি থাকিলেহে আগ্ৰহটো আহিব হাতৰ আখৰো ভাল হ'ব আৰু হঠাতে আহিলে এটা ডেলিভাৰী মানে ফুলি দুযোৰমান অৰ্ডাৰ দিছিলোঁ সেয়া আহিলে আপোনালোকক ভালকৈ দেখুৱাবলৈ নহ'ল তথাপিও পিছৰ পৰা সময় সুবিধা পালে দেখুৱাম তাৰপিছতে দুপৰীয়া ভাত পানী ৰান্ধিবলৈ লওঁতে আকৌ খবৰ আহিল বোলে আজি আলহী আহিব সেইবাবে দিনৰ সময়ছোৱা ভিডিঅ' কৰা নহ'ল তাৰপিছত আবেলিৰ কাৰণে মই অলপ যিহেতু ৰাতিপুৱা চাউল তিয়াই থৈছিলোঁ চাউলখিনি খুন্দি লৈ পিঠা বনাবলৈ লৈছিলোঁ ইয়াক গুড়খিনি পগাই লৈছিলোঁ গুড়খিনি পগাই পিঠাগুড়িৰ লগত ধুনীয়াকৈ মিক্স কৰি আৰু লগতে অলপ আদা দি কিছু সময়ৰ কাৰণে গলাই থৈ দিছোঁ যিহেতু দিনৰ সময়ছোৱাত যিটি কাম কৰি থাকোঁতে সেয়া ব্যস্ত হৈ থাকোঁতে গ'লে আবেলি সময়তে পিঠাগুড়িখিনি বনাম বুলি ভাবি পগাই লৈছিলোঁ তাৰ মাজতে আকৌ ল'ৰাক ইফালৰ পৰা সিফাললৈ খেদাখেদি কৰাটো আছেই নহয় এইটো নুচুবা কৰি থাকোঁতে আধাখিনি সময় যায়গৈ এয়া দেখিছেনে ধুনীয়াকৈ মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ প্ৰথমতে বেলেগে হয়তো বহুত বেলেগ ধৰণে পিঠা বনাব পাৰে কিন্তু মই মোৰ নিজৰ পদ্ধতিৰে বনাওঁ
প্ৰথমতে মই গুৰখিনি পগাই লৈছিলোঁ কাটি লৈ তাৰপিছতে পিঠাগুড়িৰ লগত মিক্স কৰি আদা আৰু চফ ক্ৰমে দি দিছিলোঁ আৰু এইফালে দেখিছেনে ল'ৰা খেদাখেদি কৰাৰ কথা কৈছোঁ ক'ৰবাত ফুল ছিঙিব ক'ৰবাত টাব ভাঙিব তাৰ লগতো কিছু সময় মাজে মাজে লাগি থাকিবলগীয়া হয় বিহুলৈ অৱশ্যে এতিয়া আৰু এসপ্তাহ বাকী আছে তথাপিও সময়ৰ যিহেতু অভাৱ ৰাতিপুৱা গধূলি যিমানখিনি পাৰোঁ তেনেকৈ বিহুৰ আয়োজন কৰিছোঁ আৰু এয়া দেখিছেনে বিহুত পিঠা বুলি ক'লে জুইত বনাইহে ভাল লাগে আৰু জুইৰ ওচৰত ঠাণ্ডা দিনত বহিও ভাল লাগে এয়া আধা আধি প্ৰায় হৈছে প্ৰথমতে পাহৰিয়ে গৈছিলোঁ তাৰপিছতে আকৌ ভিডিঅ' এটা কৰি ৰাখোঁ প্ৰায় আধাখিনি হ'লেই আৰু অলপ অলপ আছে একেবাৰে শেষত যেনে তেনে কৰি সামৰি থৈ দিলোঁ বহুত বেছি ধুনীয়া হোৱা নাই সেইকাৰণে পিঠাৰ ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়োৱা নাই মোৰ হয়তো আগৰ ভিডিঅ'ত আপোনালোকে চালে ধূপ পিঠা বা তিল পিঠাৰ ৰেচিপি পাব পাৰে যদি চেনেলটোত ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে পিঠাৰ ৰেচিপিবিলাক ভালকৈ চাই ল'ব পাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত আৰু বেছি দীঘলীয়া নকৰোঁ একেবাৰে শেষতে দেখুৱাইছোঁ মই কি ৰূপত পিঠা বনাইছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে আপোনালোক সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ তোমাক কেৰাহীকো দেখাইছোঁ এই বাটনটোকো দেখাইছোঁ বন্ধ কৰি দিয়া নাই